সৰ্ববৃহৎ গণতন্ত্ৰ দেশ ভাৰতবৰ্ষৰ 15 আগষ্ট অৰ্থাৎ 79তম স্বাধীনতা দিৱসৰ মই সকলো ভাৰতবাসীক শুভেচ্ছা যাচিছোঁ। যিসকলে স্বাধীনতা সংগ্ৰামত নিজৰ প্ৰাণ আহুতি দিলে এই শ্বহীদসকলক মই প্ৰণাম যাচিছোঁ। আৰু আজি দেশত যিসকলে 150 কোটিতকৈ অধিক জনগণক নিস্বাৰ্থভাৱে সেৱা কৰি আছে, সেৱা আগবঢ়াই আছে, আমাৰ ভাৰতীয় সেনাবাহিনী সকলোকে মই শুভেচ্ছা যাচিছোঁ। আমাৰ বিভিন্ন ৰাজনৈতিক দলৰ নেতা তেখেতসকলকো মই শুভেচ্ছা যাচিছোঁ। আৰু দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া, গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া, আমাৰ ৰক্ষা মন্ত্ৰী ৰাজনাথ সিং ডাঙৰীয়া, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, লগতে সকলো মন্ত্ৰীগণ আৰু আমাৰ বিটিআৰৰ প্ৰধান শ্ৰীযুত প্ৰমোদ বড়ো ডাঙৰীয়া, লগতে সকলো EM MCLA সকলোকে মই ভাৰতৰ 79 গণতন্ত্ৰ দিৱসৰ উপলক্ষে শুভেচ্ছা যাচিছোঁ।